ৰাজ্য জোকাৰিছে এক নতুন কেলেংকাৰীয়ে। কেলেংকাৰীৰ শিৰোনাম ভুৱা শিক্ষাৰ্থী কেলেংকাৰী। বিভাগ মন্ত্ৰী ৰণোজ পেগুৰ বিদ্যালয় শিক্ষা। বছৰেকত 200 কোটিতকৈও অধিক টকা আত্মসাৎ। এক অগতানুগতিক আৰু কেতিয়াও নুশুনা এক ভয়াবহ কেলেংকাৰীয়ে আগুৰি ধৰিছে ৰাজ্যক। মন্ত্ৰী ৰণোজ পেগুৰ বিদ্যালয় শিক্ষা বিভাগৰ সৌজন্যত সংঘটিত এই কেলেংকাৰীৰ তথ্যই জোকাৰি পেলাইছে ৰাজ্য। বিজেপি চৰকাৰৰ কাৰ্যকালত সংঘটিত আন এক বৃহৎ কেলেংকাৰী। ভুৱা শিক্ষাৰ্থী কেলেংকাৰীত তোলপাৰ শিক্ষা বিভাগ। 4 লাখ ভুৱা শিক্ষাৰ্থী চিনাক্ত। শিক্ষা সেতু এপৰ জৰিয়তে 4 লাখ ভুৱা শিক্ষাৰ্থী চিনাক্তৰ পিছত বিয়াগুম কেলেংকাৰীৰ সন্দেহ। ৰাজ্যৰ সমগ্ৰ শিক্ষা বিভাগে প্ৰকাশ কৰিছে 2023-24 বৰ্ষৰ বছৰেকীয়া প্ৰতিবেদন। প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি শিক্ষা সেতু এপৰ জৰিয়তে 4 লাখ ভুৱা শিক্ষাৰ্থীক আঁতৰোৱা হৈছে। প্ৰতিবেদনত সমগ্ৰ শিক্ষা বিভাগে স্পষ্টকৈ উল্লেখ কৰিছে 4 lakhs ঘোষ্ট ডুপ্লিকেট ষ্টুডেণ্ট ৰিমুভড। এই 4 লাখ ভুৱা শিক্ষাৰ্থী শিক্ষা সেতু এপৰ জৰিয়তে আঁতৰোৱাৰ পিছত পোহৰলৈ অহা কেলেংকাৰীৰ তথ্যটো হ'ল ৰাজ্যৰ প্ৰতিগৰাকী স্কুল শিক্ষাৰ্থীয়ে বছৰত দুযোৰকৈ ঐক্যসাজ অথবা ইউনিফৰ্ম লাভ কৰে। অৰ্থাৎ এই 4 লাখ ভুৱা শিক্ষাৰ্থীকো যোগান ধৰা হৈছিল গাইপতি দুযোৰকৈ ইউনিফৰ্ম। অৰ্থাৎ এটা বছৰত 8 লাখ ইউনিফৰ্ম যোগান ধৰা হৈছিল ভুৱা শিক্ষাৰ্থীক। 4 লাখ শিক্ষাৰ্থীক দুযোৰকৈ ইউনিফৰ্ম যোগান ধৰাৰ বিনিময়ত ৰাজকোষৰ পৰা অতি কমেও 32 কোটি টকা ওলাই গ'ল। একেদৰে সপ্তাহৰ 5টা দিন শিক্ষাৰ্থীক যোগান ধৰা হয় মধ্যাহ্ন ভোজন। মধ্যাহ্ন ভোজনৰ বাবদ এজন শিক্ষাৰ্থীৰ নামত দৈনিক খৰচ হয় 6 টকা। অৰ্থাৎ প্ৰতিদিনে 4 লাখ ভুৱা শিক্ষাৰ্থীৰ নামত খৰচ হয় 24 লাখ টকা। এতিয়া অংকটো বুজক, বছৰত যদি 200 দিন বিদ্যালয় খোলা থাকে আৰু মধ্যাহ্ন ভোজন এই 4 লাখ ভুৱা শিক্ষাৰ্থীৰ নামত যোগান ধৰা হৈছিল, তেন্তে ৰাজকোষৰ পৰা ওলাই গৈছে 200 দিনত 24 লাখকৈ হিচাপ কৰিলে কমেও 48 কোটি টকা খৰচ হ'ল ভুৱা 4 লাখ শিক্ষাৰ্থীৰ নামত। এই ভয়ংকৰ কেলেংকাৰীত জড়িত হৈ আছে SSৰ একাংশ বিষয়া, শিক্ষক আৰু দিছপুৰৰ আমোলা। এই নেক্সাছটোক চৰকাৰে তদন্তৰ আঁতৰলৈ আনিবনে নাই? কাৰণ ৰাজকোষৰ পৰা এই নেক্সাছটোৰ বাবে এটা বছৰত কমেও 80 কোটি টকা ওলাই গৈছে। যদি 2ৰ পৰা 3 বছৰ ধৰি 4 লাখ ভুৱা শিক্ষাৰ্থী আছিল, তেন্তে ৰাজকোষৰ পৰা কমেও 200 কোটি টকা ওলাই গ'ল। অৰ্থাৎ বিজেপিৰ আমোলত স্পষ্ট হোৱা কেলেংকাৰীসমূহৰ ভিতৰত এই কেলেংকাৰীটোৱেই হ'ব অন্যতম এক সৰ্ববৃহৎ কেলেংকাৰী।